সদস্যসকল আৰু আমাৰ গাঁৱৰ সন্মানীয় ব্যক্তিৰ ৰামঘৰ আছে আজি সম্বৰ্ধনা অনুষ্ঠানটি আমি আৰম্ভ কৰি লৈছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানটো আদৰিবৰ কাৰণে মই আমাৰ মানৱতা গ্ৰুপৰ জ্যেষ্ঠ ব্যক্তি ডক্টৰ ৰাজীৱ নামটো প্ৰস্তাৱ কৰিছোঁ। উক্ত প্ৰস্তাৱ মই সাদৰ কৰোঁ। সৰ্বপ্ৰথমে মানৱতা গ্ৰুপৰ যিসকল সদস্য ইয়াতে জড়িত হৈ আছে বা বিভিন্ন কাম কাজৰ লগত জড়িত হৈ আছে সেইসকলক মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ গাঁৱৰে যুৱক চন্দন দাসে আজি যি কৃতিত্ব অৰ্জন কৰি আজি যি এটা পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে আৰক্ষী পদত নিযুক্তি হ'বলৈ সুবিধা পালে তাৰ বাবে আমি এই মানৱতা গোটৰ তৰফৰ পৰা তেখেতক এখন মানপত্ৰ অভিনন্দন পত্ৰ তথা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আগবঢ়া হৈছে। সকলোৱে সহযোগত তেখেতক আমি অভিনন্দন জনাবৰ কাৰণে আগবাঢ়িছোঁ। সেয়েহে সকলোৱে সহযোগ কৰিব। এতিয়া চব আহিছে, মই যিমান পাওঁ চবকে সহায় কৰিম আৰু এতিয়া উঠি অহা প্ৰজন্মক ইয়াৰ পৰামৰ্শ দিম। ভাল লাগিছে আপোনালোক চব মোক এনেকৈ এটা সম্বোধনা কৰিছে, মোৰ মনটো ভাল লাগিছে।